হেল্ল' গাইজ, কি খবৰ? আপোনালোকক আশা কৰোঁ সকলোৱে ভালেই, মোৰো ভাল। তো ৱেলকাম টু মাই চেনেল ব্লুমিং বাডিজ। আজি দেখাব বিচাৰিছোঁ মোৰ নিজৰ গাৰ্ডেনখনত থকা কি কি প্লাণ্ট আছে, কি কি ফুল আছে, মানে কেনেকুৱা কেনেকুৱা ধৰণৰ ফুল আছে, মই সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিব পাইছে মোৰ ওচৰত এন্থৰিয়ামৰ পুলি আছে বৰ্তমান। এইখিনি ইয়াত কমেও 5টা ভেৰাইটিছ একেলগত আছে পুলি। এইখিনি এন্থৰিয়াম। ইয়াক নাৰ্চাৰীত কিনিবলৈ গ'লে মানে এজোপা এন্থৰিয়াম প্লাণ্টত দাম 450, 650 এনেকুৱা পৰ্যন্তলৈকে পাই যায়গৈ। ই এটা ইনডোৰ প্লাণ্ট হয়, খুব ভাল প্লাণ্ট। মই ইয়াক গুটিৰ পৰাই তৈয়াৰ কৰিছিলোঁ। যিহেতু মই নাৰ্চাৰীত গৈছিলোঁ, 450 কৈ দিলে দাম। তাতকৈ আৰু গুটি কিনি আনি নিজে বনাই লৈছোঁ। তো কেনেকুৱা লাগিছে জনাব। ইয়াৰ গ্ৰ'থ চক কি সুন্দৰ হৈছে। আপোনালোকেও পাৰিলে চেষ্টা কৰিব গুটিৰ পৰা তৈয়াৰ কৰিবলৈ। তো বাকী এইবিলাক চাওক। এইখিনি এতিয়া মামা মেৰিলিয়া ভেৰাইটিছৰ কেকটাছ মই প্ৰপাৰগেট কৰি থৈছোঁ। এইটো বানী কেকটাছ। এনেকৈ মোৰ ইয়াত কেকটাছ আছে বহুত। এইটো এটা ষ্টাৰ কিবা এটা বুলি কয় কেকটাছ, পাহৰি গৈছোঁ। ইয়াতো ফুল মাৰে, দেখিছে কি সুন্দৰ হৈছে। ই কালাৰফুল হয়। ইয়াক ৰ'দত থ'লে বেলেগ এটা কালাৰ হৈ থাকিব, আৰু যদি অলপ ছাঁ জেগাত থয় তেতিয়াও ই কালাৰ বেলেগ হৈ যাব। তো কেনেকুৱা হৈছে জনাব। এইখিনি হৈছে এডেনিয়ামৰ পুলি, তাৰ ডিজাৰ্ট ৰ'জ বুলি কয়, ডিজাৰ্ট ৰ'জ। এইখিনি এডেনিয়ামৰ পুলি মই নিজে গুটিৰ পৰাই তৈয়াৰ কৰা পুলি হয়, নিজৰ মাদাৰ প্লাণ্টৰ পৰা। এইখিনি চাব পাৰে, এইখিনি মাদাৰ প্লাণ্ট। এইটো বানী। তো এইটো মই নিজে তৈয়াৰ কৰিছিলোঁ। এইটো মাদাৰ প্লাণ্ট। এইটোৰ পৰা মই কাটিং কৰি এইটো তৈয়াৰ কৰিছোঁ। কেনেকুৱা লাগিছে জনাব। তো এইখিনি দেখিছে, এইটো এটা আছে মোৰ ওচৰত ভাল ভেৰাইটিছ। এইটো দা অল্ড লেডি কেকটাছ বুলিও কয়, অল্ড লেডি কেকটাছ। ইভাগে মামা মেৰিলিয়া ভেৰাইটিছে হয়। ইয়াতো ফুল হোৱা ছিজন হৈছে এতিয়া। ইয়াত দিছেনে বাগ বনিবলৈ ষ্টাৰ্ট কৰিছে। এইটো এটা হাত বাগ দেখিবলৈ হৈছে কি সুন্দৰ। ইয়াত দেখিছে, ইয়াত বাগ বনিবলৈ ষ্টাৰ্ট কৰিছে। ই গোটেই ক্ৰাউনত এনেকৈ ৰাউণ্ডকৈ ফুল আহিব। ই পিংক কালাৰত। এইটো চাব পাৰে কি সুন্দৰ। মই যেতিয়া ফুলটো আহিব তেতিয়া মই এটা ইয়াৰ ওপৰত বেলেগকৈ ভিডিঅ' বনাই দিম, আপোনালোকে চাই পিনি জনাব কেনেকুৱা লাগিছে। তো এইটো এটা মামা মেৰিলিয়া ভেৰাইটিছে হয়। এইখিনি কেকটাছ, এইখিনি চব কেকটাছ হয়। কেনেকুৱা লাগিছে জনাব। এইখিনি চাব পাৰে। ইয়াত কেকটাছ 80% কেকটাছৰে ফুল আহে। তো এইটো এটা এডিনিয়ামখিনি এইকেইটা মাদাৰ প্লাণ্ট হয়। মই যে ভিডিঅ' এটাত এডিনিয়ামটো সম্পূৰ্ণ আধা কাটি দিছিলোঁ বনচাই বনাবৰ বাবে। এই দুটাই হয়। ধুনীয়াকৈ এইটো চকু মাৰিছে, দেখিব পাইছে কেনেকুৱা হৈছে। এইটো দেখিবলৈ পাইছে মোৰ ওচৰত ব্ৰাজিলিয়ান লাকিউড হয়। মই ইয়াক প্ৰথমতে পানীত গ্ৰ' কৰি লৈছিলোঁ। পানীত গ্ৰ' কৰাৰ পিছত ইয়াত মাটিত দি দিছোঁ টাবত। চব কি সুন্দৰ গ্ৰ' মাৰিছে। এইখিনি বাগানবেলীয়া পুলিয়ে 5 পিচ আছিলে, আৰু বহুতো বাগানবেলীয়া পুলি বনাইছিলোঁ মই। সেই পুলিখিনি বিক্ৰী হৈ গ'ল অলৰেডি। এইকেইটা সৰু পুলি। এয়া চাওক কিমান সৰুতে ফুল মাৰিছে। এয়া চাওক ফুল অহা ষ্টাৰ্ট কৰিছে। দেখিছে, মই নিজৰ কাটিঙৰ পৰা তৈয়াৰ কৰা। বলক আৰু আছে, ইফালে দেখামগৈ। এইটো বাগানবিলাক দেখিবলৈ পাইছে। মই বনচাই বনাইছোঁ, ৰেডি কৰি আছোঁ বনচাই লৈ। এতিয়ালৈকে ই কমপ্লিট নাই হোৱা। এতিয়ালৈকে বনচাই নাই হোৱা। তো আৰু টাইম আছে, টাইম লাগিব। তো এইজোপা বাগানবিলাক দেখিব পাইছে, ৰেড কালাৰত আছে। অকণমান থোপা কৰি লাগে। মই মাটি দি থৈছোঁ। কি সুন্দৰ ফুল আহিছে। এইবছৰীয়াই হয়। সেয়া দেখিছে কিমান ধুনীয়া ফুল আহিছে। এইজোপা দেখিছে পাইন খ্ৰীষ্টমাছ ট্ৰী, টাবত আছে। আৰু এইখিনি আছে মোৰ লোকেল ছমহীয়া কাজি নেমু পুলি। এইটো কাজি নেমু কিমান মূল্য গম পায়। যদি এনেকুৱা ঘৰতে কাজি নেমু গছ ৰুই লয় আপোনালোকে, বহুতো সকাহ পাব। এয়া দেখিছে, মই নিজেই নিজৰ লোকেল কাজি নেমু গছৰ পৰা কাটিঙেৰে তৈয়াৰ কৰা পুলি হয়। এইখিনি কেনেকুৱা হৈছে জনাব। এইখিনি পুলিত এইবছৰে ফল লগা ষ্টাৰ্ট কৰিব, যিহেতু মই কাটিঙৰ পৰা তৈয়াৰ কৰা পুলি হয়। এটা ডাঙৰ প্লাণ্ট আছে। এইটো দেখিছে, এইটো যথেষ্ট ডাঙৰ। এইটোত ফ্ৰুইটছ আহিবলৈ ষ্টাৰ্ট কৰিব অলৰেডি। তো আৰু আগলৈ দেখাইছোঁ বলক। এইকেইটা হৈছে ড্ৰেগন ফ্ৰুইটছৰ পুলি হয়।
পিংক কালাৰ নহয় ৰেড ভেৰাইটিটো ড্ৰেগন ফ্ৰুটছৰ পুলি হয়। ভাগি এদাই হৈ থাকিলে তো আকৌ নতুনকৈ ব্ৰাঞ্চ মই ষ্টাৰ্ট কৰিছে দেখিবলৈ পাইছে। তো ইয়াক মাৰিবলৈ ইমানো সহজ নহয়, দেখিছে। তো এজোপা আছে, মই পটতে ৰুইছোঁ। এজোপা নাম হৈছে ভেনাছ ফ্লেম। তো এইপিনে আছে এইখিনি ফাইকাছ 1 2 3 4 5টা ভেৰাইটিছ ফাইকাছ আছে। তো বোলক আৰু আগলৈ দেখাইছোঁগৈ। এইখিনি চাব পাৰে, এইখিনি মোৰ বাগানবেলিয়াখিনি সম্পূৰ্ণ ফুলি শেষ হোৱা নাই। বহুতো গছত ফুল আহিবলৈ আছে, সেইটো কাৰণে এটাকৈ ভিডিঅ' মই দিব পৰা নাই। তো দিম মই সম্পূৰ্ণ চব ভেৰাইটিছবোৰ কি আছে এটাকৈ টপিক বনাই মই ভিডিঅ' বনাই দিম। যদি আপোনালোকে চাই ভাল পায় কমেণ্টত জনাব। যদি এটাকৈ ইয়াৰ ভিডিঅ' লাগে এইখিনি চাব পাৰে। মোৰ ওচৰত ইয়াত 30 31 32 পিচ আপ ভেৰাইটিছ আছে। ইয়াত দিছে, কি সুন্দৰ লাগিছে দেখিবলৈ। নিজৰ ঘৰৰ আগফালে যদি এনেকৈ ফুলি থাকে ফুলখিনি, কেনেকুৱা লাগিব আপুনি শুই উঠি আহি চাই চাব পাৰে, কি সুন্দৰ লাগিছে দেখিবলৈ পাইছে। এজোপা গল্ডেন ছানশ্বাইন, আৰু এই দুপিচ মই নিজে গ্ৰাফটেড কৰা হয়। তলৰটো লোকেল, ওপৰটো মনালিছা। দেখিছে ফ্লাৱাৰ কি ধুনীয়াকৈ আহিছে। আৰু এইখিনি বস্তু দেখাব বিচাৰিছোঁ, এইখিনি মোৰ ষ্ট্ৰবেৰী। মই প্ৰত্যেক বছৰে ষ্ট্ৰবেৰী নিজেই লগাওঁ। ইয়াত দেখিছে মই ষ্ট্ৰবেৰী লগাইছোঁ, ফুল আহিবলৈ ষ্টাৰ্ট কৰিছে ষ্ট্ৰবেৰী। ইয়াত দেখিছে মই ইয়াত খেৰ দি দিছোঁ যাতে মাটিৰ পৰা ফাংগাছ নালাগে। খেৰ দিবই লাগিব, নহ'লে ফ্ৰুইটছ লাগিলেও ফাংগাছে এটেক কৰি ফ্ৰুইটছটো গেলি যাব। চ' সেইটো কাৰণে আপুনি অতি সাৱধানে ষ্ট্ৰবেৰী কৰিব লাগিব। এই দিছে ষ্ট্ৰবেৰী ফুল আহিছে ধুনীয়া। বলক আৰু মই বাগানবেলিয়া দেখাইছোঁ। এইখিনি দেখিবলৈ পাইছে মোৰ ওচৰত বাগানবেলিয়া চিট্ৰা ভেৰাইটিছৰ হয়। ডাল কাটিং কৰিছিলোঁ মই ইয়াত 32 পিচ, সম্পূৰ্ণ 32 পিচ ছাকচেছ। ইয়াত দিছে সম্পূৰ্ণ 32 পিচ ছাকচেছ। ইয়াত দিছে ব্ৰাঞ্চ মাৰিছে, দেখিবলৈ পাইছে ব্ৰাঞ্চ মাৰিছে। দেখিছে। তো এইপিনে মই চিলি, যিটো বিগ চিলি, যিটো অসমীয়াত ভোট জলকীয়া বুলি কয়, বি জলকীয়া, তাৰ পুলি মই এনেকৈ চিডলিং ট্ৰেতে উলিয়াওঁ নিজৰ ঘৰৰ কাৰণেই। এই দেখিছে, আপোনালোকেও যদি পাৰে এনেকৈ ঘৰত উলিয়াই মাটিত খেতি কৰিব পাৰিব বি জলকীয়া। তো মই এইখিনি বাগানবেলিয়া কাটিং মই নিজে লগাইছিলোঁ। ইয়াৰ ওপৰতো মই ভিডিঅ' দিম, যদি লাগে জনাব কেনেকৈ বাগানবেলিয়া কাটিং লগাব লাগে, কোন ছিজনত লগাব লাগে। মই A to Z ভিডিঅ' দিম, আপোনালোকে মোৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব। কিছুমান ইনডোৰ প্লাণ্ট ইয়াতো আছে, মোৰ চাই ল'ব পাৰে। ইয়াতো মই প্ৰপাগেট কৰি থাকোঁ। ইয়াত দেখিবলৈ পাইছে এইবোৰ হাৱাথিয়া, ইয়াত দেখিবলৈ পাইছে হাৱাথিয়া। ইয়াত চকু ওলাইছে, দেখিছে হাৱাথিয়া প্ৰপাগেট কৰিছিলোঁ। ইয়াত দেখিছে হাৱাথিয়া, এইবোৰ ওলাইছে হাৱাথিয়া। ইয়াত দেখিবলৈ পাইছে মই লিফৰ পৰা প্ৰপাগেট কৰিছিলোঁ হাৱাথিয়া। যিহেতু হাৱাথিয়া গ্ৰ'য়িং বহুত গ্ৰ'থ শ্ল' হয় হাৱাথিয়া, সেইটো কাৰণে নাৰ্চাৰীত আপুনি যদি হাৱাথিয়া কিনিবলৈ যায়, হাৱাথিয়াৰ মূল্য অলপ বেছি হয়, দামটো অলপ মাৰ্কেটত বেছিয়ে পৰে হাৱাথিয়া। তো এইপিনে আছে জেড প্লাণ্ট, চব প্ৰপাগেট মই কৰি থাকোঁ। তো কম ষ্টক হয়, আৰু মই যিহেতু লোকেল জেগাতে মোৰ চেল হৈ যায়। কেনেকুৱা লাগিছে জনাব। ইমানেই নহয় গাইছ, আৰু আছে চক। ইয়াৰ মোৰ ওচৰত আছে মনষ্টেৰা ডিলিচিঅ'ছা। এজোপা ডাঙৰ হৈ গ'ল মাদাৰ প্লাণ্ট, কিমান ডাঙৰ হৈ গ'ল দেখিছে। মই শ্বৰ্টছ দি থৈছোঁ। ইয়াৰ লিফখিলা যেতিয়া কাটিংটো অহা নাছিল তেতিয়াই অনা আছিল এইটো প্লাণ্ট। এতিয়া দেখিছে নাই কেনেকুৱা ধুনীয়া হৈ গ'ল, কাটিং আহি গ'ল। তো এইটো মনষ্টেৰা ডিলিচিঅ'ছা। তো ছাইডতে আছে এটা বেলেগ মনষ্টেৰা, এইটো চাওক। আপোনালোকে বহুতে আগতে ঠগ খাই নাৰ্চাৰীত মনষ্টেৰা কিনিবলৈ গৈ। ইয়াৰ পাতৰ ডিজাইন এয়া চাওক। এইটো মনষ্টেৰা ডিলিচিঅ'ছা, আৰু এইটো মনষ্টেৰা কি বুলি কয় দেই, ৰ'ব মই পাহৰি গৈছোঁ। আপোনালোকে গুগলত চাই ল'ব পাৰে, এই দুইটা বেলেগ। তো কনফিউজ হৈ নাযাব নাৰ্চাৰীলৈ গ'লে। মনষ্টেৰা বেলেগ এইকেইটা। তো ইয়াতো মনষ্টেৰাই আছে।
তো মোৰ ওচৰত বহুতো আছে চাকুলেণ্ট কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ হ'লে বহুত প্ৰিয় দেই। এয়া চব কালাৰফুল চাকুলেণ্ট। ইয়াক গৰম দিনত অকণমান বচাই ৰাখিবলৈ দিগদাৰ হয়, হ'লেও মই বচাই ৰাখিছোঁ। এয়া চাব পাৰে কি সুন্দৰ হৈছে চাকুলেণ্টবিলাক মোৰ। তো এইটো এটা চাকুলেণ্টটো মই প্ৰপাগেট কৰোঁ। এইটো হাইব্ৰিড ৰাবাৰ প্লাণ্টটো আছে মোৰ ওচৰত। এইটো এটা চাকুলেণ্টেই, চাব পাৰে কেনেকুৱা হৈছে। ইয়াত মই একে লগত দি থৈছোঁ চাকুলেণ্ট। কি সুন্দৰ হৈছে দেখিছে চাকুলেণ্ট। এইবিলাকো চাকুলেণ্টেই আছে গোটেইগাল। এইটো চাকুলেণ্ট। তো এইটো ব্ৰাজিলিয়ান লাকিউড হয়। কেনেকুৱা লাগিছে জনাব। এইটো ব্ৰাজিলিয়ান লাকিউড। মই পানীত গ্ৰ' কৰি লৈছিলোঁ ফাৰ্ষ্ট, তাৰপিছত আকৌ চইল মিক্স কৰি পিনি মাটিত দিছোঁ। এয়া চাওক কি সুন্দৰ হৈছে। তো এইপিনে হাইব্ৰিড মোৰ ওচৰত এৰেকাও আছে। এইফালে হৈছে। তো মোক কেনেকুৱা লাগিলে মোৰ গাৰ্ডেনখন চাই পিনি, মোৰ প্লাণ্টছবোৰ চাই পিনি কেনেকুৱা লাগিলে জনাব। আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ ইমানতে, বাই বাই।